হেল্ল' ভিউৱাৰ্ছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰিয় অসম চেনেলত। বন্ধুসকল, আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। ইয়াৰ আগতে আপুনি যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এনেকুৱা ভিডিঅ'বোৰৰ আপডেট সবাতোকৈ আগত পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিৰ প্ৰথম খবৰটো হ'ল, যিসকলৰ ড্ৰাইভিং লাইচেন্স আছে সেইসকলৰ বাবে খুবেই ভাল খবৰ, কিয়নো ড্ৰাইভিং লাইচেন্স অথবা গাড়ীৰ পঞ্জীয়নৰ ম্যাদ শেষ হ'লেও এতিয়া চিন্তাৰ কাৰণ নাই, কিয়নো ৰাজ্যৰ পৰিবহণ বিভাগে লৈছে বিশেষ সিদ্ধান্ত। 31 জুলাই পৰ্যন্ত গাড়ীৰ পঞ্জীয়ন, ড্ৰাইভিং লাইচেন্সকে ধৰি সকলো ধৰণৰ আনুষংগিক নথিপত্ৰৰ ম্যাদ শেষ হ'লেও ভৰিব নালাগে কোনো জৰিমনা। এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। সকলো বাহনৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব এই নীতি। ৰাষ্ট্ৰজুৰি থকা লকডাউনৰ বাবে এই সিদ্ধান্ত লৈছে বিভাগটোৱে। কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰালয়ে এই সিদ্ধান্ত লোৱাৰ পিছত সোমবাৰে এই সিদ্ধান্ত লয় ৰাজ্যৰ পৰিবহণ বিভাগে। আজিৰ দ্বিতীয় খবৰটো হ'ল, কাক লৈ থকা ভ্ৰান্ত ধাৰণা দূৰ হোৱাৰ পিছতে দেশত পুনৰ আৰম্ভ হ'ব NRCৰ কাম। মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত নাগৰিকত্ব সংশোধনী আইন এক অন্যতম সফলতা বুলি দাবী কৰে অমিত শ্বাহে। অমিত শ্বাহে কয়, নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে নাগৰিকত্ব কাঢ়ি লোৱা হ'ব বুলি জনতাক ভয় দেখুওৱা হ'ল। সেইসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি লোৱা হ'ব। দিল্লীত যিসকল লোকে উচটনি দিলে সেইসকলৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। ইফালে দেশত নাগৰিকপঞ্জীৰ কাম আৰম্ভ কৰাৰ প্ৰসংগত প্ৰশ্ন কৰাত অমিত শ্বাহে কয়, মই সংবাদমেলতে কৈছোঁ যে দেশৰ NRCৰ কাম পুনৰ আৰম্ভ কৰা হ'ব। এতিয়া আমি দেশবাসীৰ মনৰ পৰা কাক লৈ থকা ভ্ৰান্ত ধাৰণা দূৰ কৰিব লাগিব, তাৰ পিছত NRCৰ কাম আৰম্ভ কৰিম। আজিৰ তৃতীয় খবৰটো হ'ল, ৰাজ্যত আৰম্ভ হৈছে আনলক নাম্বাৰ 1। আনলক নাম্বাৰ 1ৰ বাবে ৰাজ্য চৰকাৰেও জাৰি কৰিছে বিশেষ নীতি নিৰ্দেশনা। ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই টুইটাৰযোগে জনালে সবিশেষ। মুখ্য সচিবগৰাকীয়ে গৃহ মন্ত্ৰালয়ৰ পৰা জাৰি কৰা নীতি নিৰ্দেশনা পালন কৰিবলৈ সকলোকে আহ্বান জনায়। কি খোলা থাকিব আনলক নাম্বাৰ 1ত? 8 জুনৰ পৰা ধৰ্মীয় অনুষ্ঠান খোলাৰ অনুমতি, কিন্তু 1 ঘণ্টাত 20 জনতকৈ অধিক লোক গোট খাব নোৱাৰিব। প্ৰতিটো ধৰ্মীয় অনুষ্ঠানতে অহা লোকক পেপাৰ টোকেন দিয়া হ'ব। হোটেল ৰেষ্টুৰেণ্ট আদি 8 জুনৰ পৰা খুলিব পাৰিব, কিন্তু 50% ছিটিং কেপাচিটিহে থাকিব লাগিব। লগতে সামাজিক দূৰত্ব বাধ্যতামূলক। 8 জুনৰ পৰা শ্বপিং মলসমূহ খোলা হ'ব। চুলি কটাৰ বাবে চেলুন আৰু পাৰ্লাৰ খোলাৰ অনুমতি, কিন্তু মাস্ক আৰু হেণ্ড গ্লাভছ পিন্ধাটো বাধ্যতামূলক। দুচকীয়া বাহনত এজনহে যাব পাৰিব, কিন্তু মহিলা আৰু 12 বছৰৰ তলৰ শিশুৰ বাবে ৰেহাই। কি বন্ধ থাকিব আনলক নাম্বাৰ 1ত? বন্ধ থাকিব জিম, চিনেমা হল, পাৰ্ক, থিয়েটাৰ, ছুইমিং পুল। ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, ধৰ্মীয় সমাৱেশ অনুষ্ঠিত কৰিব নোৱাৰিব। স্কুল, কলেজ, কোচিং চেণ্টাৰ বন্ধ থাকিব পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত। নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈকে সান্ধ্য আইন অব্যাহত থাকিব। গৰ্ভৱতী মহিলা, জটিল ৰোগত আক্ৰান্ত ব্যক্তি, 65 বছৰীয়া ব্যক্তি, 10 বছৰৰ তলৰ শিশুক ঘৰতে থকাৰ আহ্বান। কণ্টেইনমেণ্ট জোনত জৰুৰী সেৱাৰ বাদে সকলো সেৱা উপলব্ধ নহ'ব। গতিকে ভিউৱাৰ্ছ, এইকেইটাই আছিলে আজিৰ গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।